শনি নিয়াটো ক'ত কি বস্তু থ'ব লাগে নাজানো বঢ়িয়া তই মাৰিম বুলি ভাবিছ ন ইফালে তোৰ মাৰক মই বোলো এফালে যাম নতুন মানুহৰ ঘৰলৈ বোলো ভাল কাপোৰ এযোৰ দিবি আহিব যিযোৰ কাপোৰ দিলে মোক সিজি মৰিছোঁ তহঁত দুটাই বুঢ়িয়াক মাৰিম বুলি তহঁতি প্লেন কৰি আছ মই গম পাইছোঁ মই তহঁতৰ কথা ভালকৈ গম পাইছোঁ তহঁতি যিমান যি নকৰ দুয়োটাই মই কিন্তু কেতিয়াও ইমান সোনকালে নমৰোঁ মই কটীয়া যি তহঁতক মই শাস্তি নিদিয়াকৈ মৰিম বুলি ভাবিছ কেতিয়াও নমৰোঁ মই এইযোৰহে কাপোৰ গৰমখনত বাৰু পিন্ধিব পাৰি মা আপুনি এইটো দিছিলে বিয়াত মোক পিন্ধিবলৈ কাপোৰযোৰ বাৰু ময়ে দিয়া তোমাক এক নম্বৰ কোৱালিটি আকৌ একেবাৰে ৱালকুচি চাৰ্টিফাইড মই নিজেই ৱালকুচিৰ পৰা আনিছোঁগৈ ডিজাইনটো বৰ ধুনীয়া কালাৰটো ধুনীয়া বাৰু মই আকৌ বৰাণীহঁতে লিখা চিপচামি নকৰোঁ আকৌ মই নিজেও আকৌ এলেক পেলেক কাপোৰ নিপিন্ধোঁ আৰু আনকো নিদিওঁ এই কাপোৰযোৰ ধুনীয়া কিন্তু গৰমত আকৌ মোৰ বুঢ়ীজনীক আকৌ এইবোৰ কাপোৰ পিন্ধিলে ক'তনো বাৰু খুৱাব এইটো আপোনাক এইটো কি জ্বলি আছে ৰঙা কেলে আপুনি দেখোন লাইভ কৰিবলৈ কৈছিলে মূৰ্খ টানি থক একেবাৰে তোক মই কোৱা নাছিলো বোলো বুঢ়ীয়া নহালৈকে তই এইবোৰ কিবা কিবি লেপ চেপ বন্ধ নকৰিবি ইমান ঘামিছো চাচোন একেবাৰে টপৰকে একেবাৰে ঘামবোৰ পৰিছে বেছি পাউডাৰ গাল ঘঁহি যেনে তেনে ওলাইছিলোহে ইহঁতি মোক ধুনীয়া হৈ থকাটো নিবিচাৰে হ'ব তাই মোক শিকাব নালাগে মই নাজানোহে যেনিবা নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মৰমৰ মোৰ ককাই দেউ ভিন দেউ বাই দেউ দদাই দেউ খুৰী দেউ পেহী দেউ মাৰিবলৈ আহে তই পিছফালৰ পৰা ৰৈ থাক কথা নকবি তই মুখখন নহ'লে বেজিয়ে চিলাই দিম তোক মই কথা ক'বলৈ আমাৰ ঘৰত এইবোৰ চলিয়ে থাকে বুজিছেনে আমাৰ এইবোৰ জমনি ধেমালি আৰু এইবোৰ একেবাৰে এইবোৰ সঁচা বুলি নাভাবিব দেই আপোনালোকে চাগে ভাবিছে এই গেলা গৰমত মই সেই বোৱাৰী কাপোৰযোৰ পিন্ধিনো ক'লেই যাওঁ বোলে সেইটো কথা ক'বলৈকে মই হ'ব টপককৈ দিম একেবাৰে সেইটোৱে আহিলোঁ আৰু দেই মানে বহুত দিন হয়তো ৰাতি আহিলে জমনি ইয়াত শুনিলে নেকি পাই কিবা এটা হৈ গৈছিলে এইটো কিবা এটা লাগি ধৰিছিলে নিজৰ মুখখন বিকট দেখিছিলোঁ এইকাৰণে বোলো কিবা হ'ল এইবোৰ নেজানো নহয় চলোৱা মানুহ নহয় যে বোলো নাতিটোৱে কৈ আছিলে বোলে গোটেই মানুহখিনিয়ে ফেচবুকত বোলে ঘৰে ঘৰে বোলে কেইমাহমানৰ পৰা কিবা ট্ৰেণ্ডিং নে ফেণ্ডিঙত কিবা এটা চলি আছে বোলে ইঘৰ পৰা সিঘৰলৈ কিবা আদান প্ৰদান চলিছে বোলে সেইবোৰ দিলে বোলে ঢেৰ পইচা পায় পলিটানী বুঢ়ীনো আৰু পিছ পৰি থাকিব পলিটানী বুঢ়ী আৰু ক'ত পিছ পৰি থাকিব পইচাৰ কথা থাকিলে মই কিন্তু সদায় আগত থাকোঁ আকৌ দেই সেইকাৰণে কলিটানী ইজ বেড হেৰি আকৌ আৰু কিবা এটা নাম এইটো কি নাম আপোনাৰ কি নাম আছিলে সেইটো এই যে ঘৰত তাৰ ঘৰত চবৰ ঘৰলৈকে আহিব দেই ৰাইজ আমাৰ ঘৰলৈ আমাৰ ফেচবুকৰ ছ'চাইটিটোত যে চলি আছে আদান প্ৰদান ইঘৰ পৰা সিঘৰলৈ সেইটো বুলি কওঁতে মোৰ মনত পৰিলে নহয় এটি গান ফুল 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 ফুলে মেলিলে পাহি গলাটো ভাল নহয় বাৰু চৌপাশে কিবা এটা আহিলে আহি গানবোৰ পাহৰিয়ে থাকিলোঁ নহয় আৰু মগজটো আৰু বুঢ়ী হৈছোঁ নহয় পাহৰিয়ে যাওঁ দিয়ক আপোনালোকে গম পাইছে নহয় কোনটো গান মোৰ মনত পৰিছে মই কিটো কথা ক'ব বিচাৰিছোঁ মানে এতিয়া আমাৰ ফেচবুকৰ ছ'চাইটিত ফুলনি মানে বাগিচা মানে ফুলনি চলি আছে আৰু সেইকাৰণে মই বোলো মানুহবোৰে ইমানকৈ মাতি আছে বোলে আমাৰ ঘৰলৈ আহিব মোক আঁকোৱালি লওক আমাৰ ঘৰলৈ আহিব একেলগে আগবাঢ়ি যাম মই বোলো আগৰ দিনত মানুহে ঘৰলৈ গ'লে ফুলনিখনৰ ফুল এপাহ চিঙাটো দূৰৰে কথা ফুলপাহ যদি এনেকৈ চোঁ মই কৈছোঁ নহয় লদি কুটি মাৰি কুকুৰ খেদা দি যেনেকৈহে খেদে মেখেলা টানি দৌৰিব লগা হয় আজিকালি আকৌ নিজে নিজে মাতিছে ফুল এপাহ সলনি বোলে পইচা পায় মই বোলো সেইকাৰণে আৰু সেই ৰাতিপুৱা ৰ'দ ঠাণ্ডা এইবোৰ নাচাই ওলালোঁ আৰু বোৱাৰীক কয় বোলো দিনটোলৈ আকৌ প্ৰত্যেক ঘৰতে সোমাওঁতে অল্প দেৰি লাগিব সেইকাৰণে বোলো ঘৰৰ পৰা সেই 9টামান বজাতে ওলাই দিছোঁ আৰু একেবাৰে ৰাতি 10টামানত ঘৰ সোমামি চবৰে ঘৰতে সোমাই আৰু পইচা বুটলোতে হ'বগৈহে সময় এতিয়া হেৰি এইবোৰ লেপ চেপবোৰ বন্ধ কৰোঁ সেইটো কথা ক'বলৈকে মই মানে লেবলৈ তই বেছিকৈ কথা কৈ নাথাকিবি তাতে ভাঙি তোৰ মই
বুঢ়ীমাও শিকাবলৈ আহা হেৰি আপোনালোকৰ লগত আৰু লেপলেপাই থাকিলে 10টা বাজিব বুজিছেনে মই গৈ থাকোঁ পইচা কথা আছে নহয় সেইকাৰণে আৰু মই যাওঁ দেই প্ৰত্যেক ঘৰতে সোমাই ধান ভঁৰালিটো গৰম কৰি থাকোঁ হ'ব দিয়ক লাইটটো বন্ধ কৈ দিয়ক ভিতৰলৈ কি ক'বলৈ যাওঁ বুঢ়ীয়ে পাহৰিছিলে যিফালৰ পৰা আহিছিলোঁ এইফালে গুচি গৈছিলোঁগে মই মানে টকাই মূৰত ধৰিছে গম পাইছেনে মই একেলগে আজি ঘৰত সোমাই কিমান টকা পাওঁ ঠিক নাই সেইকাৰণেহে চাগে পগলাই হৈছোঁ আপোনালোকে মোৰ এইবোৰ ভিডিঅ' চাই থাকিব নালাগে যাওক আপোনালোকেও সেই আনৰ ঘৰে ঘৰে গৈ ফুল বিলাওক ফুল লওক মই আকৌ গ'লো দেই পইচা কথা আছে আকৌ মই টকা নাই আপোনালোকে যাওক লুভীয়া বুঢ়ীয়ে সলনি নহয় আৰু এইজন